গাইজ ওয়েলকাম বেক টু মাই চেনেল। নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। লগ পাই মেলি তাহাঁতৰ ঘৰলৈ গৈ আছোঁ। মই মামাৰ ঘৰত মায়ে দিবলৈ কৈছিলে কিবা এটা, সেইটো দি থৈ আহিলোঁ। এতিয়া ইহঁতৰ ঘৰলৈ যাম যদি গৈ আছোঁ আৰু ঘৰ আহি পালোহি। মামাৰ ঘৰৰ পৰা আহি সিহঁতৰ ডাইৰেক্ট আহিছোঁ, তাইৰ লগতে আহিলোঁ। এতিয়া আহি পেলাই বহিলোঁ। এইজনী পানী আনি দিছে মোক, খাই এটা কৰিলে। আমি এতিয়া ক'ৰ্টলৈ বুলি ওলাই আহিছোঁ। এই ভাগৰ কিবা কাম ওলালে, একদম লগতে ওলাই আহিলোঁ। হাই হাই বোলে আছে। এতিয়া পূৰা ৰ'দ দিছে আজি, একদম পূৰা ৰ'দ দিছে। এতিয়া গৈ আছোঁ, ঠিক আছে। ৰ'দ মানে তামাম আৰু আজি মাজে মাজে ৰ'দটো দিছে, মাজে মাজে ৰ'দটো দিয়া নাই আকৌ তেনেকুৱা। নাজিৰা ক'ৰ্ট আৰু কিবা কাম আছে, তাই সেইখিনি কৰি লওক, তাৰপিছত আকৌ যাম আৰু। কাম হোৱা নাই, আমি সেইকাৰণে ইয়াত বহি আছোঁ পুখুৰী কিনাৰত, বতাহ খাই খাই। এতিয়া ৰ'দটো কমাই দিছে, পিছে আমি আহিছোঁ যে সেইকাৰণে ৰ'দ চ'দ কমাই এতিয়া আমি বহি আছোঁ আৰু পূৰা। মই যোনকেইটা ঘৰৰ পৰা ওলাই আহিলোঁ ভাত পানী খাই, বেছিকৈ ঘৰৰ ভিতৰত ভ্লগ পোৱা নাই আৰু এনেই বেয়া লাগে নহয়। এতিয়া আমি দুজনী গৈ আছোঁ কাৰেংঘৰলৈ। তাৰ সৰু আপোনালোকক দেখাম ভিডিঅ' কৰি, ঠিক আছে। ষ্টে টিউন। কাৰেংঘৰ, এইয়া কাৰেংঘৰ। কোনোবাই ফ্ৰীকে কাৰেংঘৰ চাবলৈ হ'লে আমি ফ্ৰীকে আহিলোঁ। এই লগত আহি এই কণ্টেক্ট কৰিলে হ'ব। আমি তাই যি কৈছে, এতিয়া আমি ফ্ৰীকে আহিবলৈ হ'লে এইক কণ্টেক্ট কৰিলে হ'ল। এই কৈছে যে আমি লোকেল, সেইবুলি কৈ পেলাই আমি সোমাই আহিলোঁ। আমি ওচৰৰ সেইবুলি কৈ পেলাই সোমাই আহিলোঁ। এতিয়া আমি অকণমান দেৰি ফুৰিম আৰু তাৰপিছত মামাৰ ঘৰলৈ যাম। বেলেগক ফটো মাৰি আছে, মই ফটো চটো মাৰি ল'লোঁ। এইয়া ওপৰৰ পৰা অকণমান দেখাই দিছে। এইয়া ভিতৰডোখৰো দেখাই দিছোঁ অকণমান, এনেকুৱা ধৰণৰ অকণমান। গৈ আমি পেলাই চাওঁগৈচোন বাৰু কি আছে। একো নাই বাৰু, হয়নে এইডোখৰ খালি কি লাগে আৰু। সেইডোখৰ নামিবি জানো? সেইটো বৰ হেৰি চিৰি দেই, এইডোখৰ আন্ধাৰ আকৌ। 5:30 বনগৈ আমি ৰিল এটা বনাবলৈ। এইডোখৰ তলৰডোখৰ একদম গুহাই গুহাই সোমাই গৈছোঁ আমি। এইটো আন্ধাৰ, এইকণি পোহৰ পৰি আছে আৰু আন্ধাৰ। অঁ কি ক'বা কৈ দে। অঁ আমি তলেদি যাব পাৰিলোঁহেঁতেন, এতিয়া নাই আৰু। সেই ওপৰলৈ যোৱাটোও বন্ধ কৰি দিলে আজিকালি। ইফালে এইফালে একেটাই আৰু। এইফালে বাহিৰডোখৰ, আমি সেই ওপৰৰ পৰা যে দেখাইছিলোঁ, এয়া তলডোখৰ। এইফালে এনেকৈ কুলম দি কাটি থকাৰ কাৰণে বেছি ধুনীয়া লাগিছে আৰু। এয়া আমি সেই তাৰপৰা আহিছোঁ, একদম ওপৰৰ পৰা উঠিব নিদিয়ে বাৰু। আৰু চিম্পুলেই
গ্ৰীণ খালে গ্ৰীণ কাৰণে আহি ভাল লাগে এইজনী এইবাৰ বহিব পাৰি আমি এফালে আহিছিলোঁ এইফালে এইফালে যাওঁ এইবোৰ বেছি ঠৰঙা কাৰণে দিগদাৰ হয় আৰু এফালে যাওঁ এই যদি গৈ আছে পিছত আপোনাক লগ পাম ৰ'ব এইয়া তলৰখন গাইছ আমি হেৰাই গৈছি গাইছ কাৰেংঘৰতে আমি হেৰাই গৈছি এইফালে এতিয়া যাম তাকে কিবা প্ৰেংক কৰি আছে নি বাৰু মই আহিছোঁ এই লগত আমাৰ লোকেলে মোক লৈ আহিছে ফ্ৰীকে আমি ফ্ৰীকে আহিছোঁ ফ্ৰীকে আহিবলৈ হ'লে কণ্টেক্ট কৰিব দেই আপোনালোকে মোক তাৰপিছত এতিয়া আমি ফুৰিম আৰু এইফালে আগতে ওপৰফালে যাবলৈ দিছিলে আজিকালি যাব নিদিয়ে এইফালে হেৰি কৰি থৈছে এইয়া চব গোটেইডোখৰ দেখাই দিছোঁ দেই চাৰি পৰিৱেশটো এয়া এইফালে আগতে যাবলৈ দিছিলে একদম ওপৰলৈকে আজিকালি নিদিয়ে বাৰু ইফালে পৰা ওলালোঁ এতিয়া যাওঁ মামাৰ ঘৰলৈ যাম আৰু মামাৰ ঘৰত ব্লগ শ্লগ নকৰোঁ এতিয়া যাম আৰু আপোনালোকক দেখাই দিছোঁ এখন মেপ আপোনালোকে যাব পাৰে এখন পঢ়ি ল'ব প'ষ্ট কৰি এইগেটৰ ওচৰতে থকা শিৱ মন্দিৰটো জনালে আহিলোঁ এয়া অকণমানকৈ ক্লিপ এটা কৰি দেখাই দিছোঁ এয়া ধুনীয়া আৰু ভিতৰত ভিডিঅ' নকৰিলোঁ এনেই আৰু বেয়া লাগে নহয় যদি মোৰ ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মামাৰ ঘৰত আৰু মই ব্লগ নকৰোঁ আৰু ইয়াতে শেষ কৰি দিছোঁ ঠিক আছে বাই বাই